নমস্কাৰ মই আশাতৰ শৰ্মাই আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান হিলে দেৱতাৰ কথা কয়ৰ মাজলৈ মেঘৰ কথা শুনিছে নাই শুনা নহয় বলক আজি আপোনালোকক মেঘৰলৈকে লৈ যাওঁ মোৰ কথাখিনি মোৰ কথোপকথনখিনি সহজ সৰল ভাষাত ৰাখিছো লক্ষিন্দৰ আৰু সতী বেউলাৰ কাহিনী হয়তো আপোনালোক সকলোৱে শুনিছে যদি শুনাও নাই কোনো কথা নাই মই আজি আপোনালোকক সেইটো কাহিনীয়ে ক'বলৈ ওলাইছো আজি মই উপস্থিত আছো সেই মেঘৰত যি ছয়গাঁৱত অৱস্থিত তেতিয়াহ'লে জানো আহক সতী বেউলাৰ কাহিনী ছয়গাঁও এই অঞ্চলৰ পুৰণি নাম আছিল চম্পকনগৰ আজি মই আপোনালোকক যিটো কাহিনী ক'বলৈ ওলাইছো সেই কাহিনীটি সুকবি নাৰায়ণদেৱৰ পদ্ম পুৰাণৰ পৰা আধাৰিত লক্ষিন্দৰ আৰু সতী বেউলাৰ কথা ক'বলৈ ওলাইছো যেতিয়া মনসা দেৱীৰ কথা অবিহনে এই কথা সম্পূৰ্ণ হ'বই নোৱাৰে মনসা দেৱীনো কোন আছিল মনসা দেৱী আছিল নাগৰ দেৱী তেওঁক বিষহাৰী বা পদ্মা বুলিও কোৱা যায় তেওঁ পূজাক মাৰৈ পূজা বুলি কোৱা যায় তেওঁ ভগৱান শিৱৰ জীয়াৰী আছিলে তেওঁ মুনি জৰৎকাৰৰ পত্নী আছিলে আৰু আস্তিক মুনিৰ মাতৃ আছিলে আৰু তেওঁ নাগৰাজ বাসুকীৰ ভগ্নী আছিলে এজন সদাগৰ আছিল যাৰ নাম আছিল চান সদাগৰ তেওঁৰ ৭জনকৈ পুত্ৰ সন্তান আছিল আৰু তেওঁ শিৱৰ পৰম ভক্ত আছিল আনহাতে মনসা দেৱীয়ে বিচাৰিছিলে যে পৃথিৱীত তেওঁৰ পূজা হওক আৰু সেয়েহে তেওঁৰ শিৱৰ ওচৰলৈ যায় আৰু শিৱৰ পৰা দিহা বিচাৰে শিৱই এইটোৱেই দিহা দিয়ে যে যদিহে পৃথিৱীত ভগৱান শিৱৰ এজন পৰম ভক্তই তেওঁক পূজা দিয়ে তেতিয়াহে তেওঁৰ পূজা পৃথিৱীত আৰম্ভ হ'ব আৰু এই কথা শুনি দেৱী মনসাই চান সদাগৰকে নিৰ্বাচন কৰি লৈছিলে মনসা দেৱী আহি চান সদাগৰক দেখা দিয়ে আৰু কয় যে তুমি মোক পূজা কৰা তেতিয়া চান সদাগৰ অমান্য হয় এই কথাত মনসা দেৱীয়ে কয় তুমি যদি মোক এটা ফুল দিও পূজা কৰা তেতিয়াও মই মোৰ পূজা হোৱা বুলি মানি ল'ম আপুনি ওলাই কেবা জনাইছে মই কেবা মা পদ্মা কুমাৰী মা মনসা মই কেবা নকৰো কিন্তু চান সদাগৰে এই কথাটো অমান্য হয় তেতিয়া মনসা দেৱীয়ে ক'লে তুমি যদি মোক ফুলটো বাওঁ হাতেৰেও দিয়া তেতিয়াও মই মোৰ পূজা হোৱা বুলি মানি ল'ম কিন্তু চান সদাগৰ এইটো কথাটো অমান্য হয় তেতিয়া মনসা দেৱীৰ খং উঠে আৰু শাপ দিয়ে যে তেওঁৰ ৭জনকৈ পুত্ৰৰ সৰ্পদংশনত মৃত্যু হ'ব আৰু তেনেদৰে তেওঁৰ ৬জনকৈ পুত্ৰৰ সৰ্পদংশনত মৃত্যু
চান সদাগৰে 7 নম্বৰ পুত্ৰ আছিল লক্ষিন্দৰ। তেওঁ অবিবাহিত আছিলে, সেয়েহে চান সদাগৰে তেওঁলৈ এনেকুৱা এজনী বোৱাৰী বিচাৰে যাৰ কুষ্ঠিত বিধৱা হোৱাৰ কথা লিখাই নাছিলে, আৰু সেই ছোৱালীগৰাকীয়ে আছিলে বেউলা। লক্ষিন্দৰ আৰু সতী বেউলাৰ বিবাহৰ পিছত থাকিব পৰাকৈ চান সদাগৰে তেওঁলোকক এটা মেৰঘৰ সাজি দিয়ে। এই মেৰঘৰটি বিশ্বকৰ্মাৰ দ্বাৰে সজোৱা হৈছিল। দেৱী মনসাই বিশ্বকৰ্মাক এই মেৰঘৰটিৰ মাজেদিয়ে এটা সৰু বিন্ধা ৰাখিবলৈ কয়, আৰু তেওঁলোকৰ বিবাহৰ প্ৰথম নিশাই এই বিন্ধাটিৰ মাজেৰেই সাপ আহি লক্ষিন্দৰক দংশন কৰে। মৃত্যুৰ পিছত লক্ষিন্দৰৰ শটো বেউলাৰ সৈতে এখন ভূৰত উঠাই নদীত উটুৱাই দিয়া হয়। নদীত উটি ভাহি আহোঁতে বেউলাই যথেষ্ট কষ্ট সহ্য কৰিবলগীয়া হয়। সেই নদীত উটি আহি তেওঁলোকৰ ভূৰখন নেতাই ধুবুনী ঘাটত আহি লাগেহি। সেই ধুবুনী ঘাটতে ধুবুনী এগৰাকীয়ে কাপোৰ ধুই থকা অৱস্থাত বেউলাই দেখা পায়। তেওঁ কাপোৰ ধুই থাকোঁতে তেওঁৰ ওচৰত থকা কেঁচুৱাটোৱে যথেষ্ট দিগদাৰ কৰি আছিলে কাৰণে তেওঁ কেঁচুৱাটোক মাৰি পেলাই আকৌ কাপোৰ ধুবলৈ লয়। কাপোৰ ধোৱা কাৰ্য হোৱাৰ পিছত তেওঁ পুনৰ কেঁচুৱাটিৰ জীৱন দান কৰে আৰু কেঁচুৱাটিক কোচত লয়। তেতিয়া বেউলাই ধুবুনীগৰাকীক সোধে তেওঁ তেওঁৰ পতিৰ জীৱন দান কৰিব পাৰিব নেকি? তেতিয়া ধুবুনীগৰাকীয়ে বেউলাক স্বৰ্গলৈ লৈ যায়। স্বৰ্গত বেউলাই অতি মনোগ্ৰাহী নৃত্য প্ৰদৰ্শন কৰে, যি নৃত্যক দেওধনী নৃত্য হিচাপে জনা যায়। তেওঁৰ নৃত্য দেখি দেৱতাসকল খুব প্ৰসন্ন হয়। আনহাতে শিৱ অলপ দুখো পায় যে তেওঁৰ ইমান ভক্ত এজনৰ এনেকুৱা এটা দুৰৱস্থা হয়। সেয়েহে তেওঁ মনসা দেৱীক কয় যে তুমি লক্ষিন্দৰৰ প্ৰাণটো ঘূৰাই দিয়া। তেতিয়া মনসা দেৱীয়ে কয় যে তেওঁ অকল লক্ষিন্দৰৰে নহয়, 7জনকৈ পুত্ৰৰ জীৱন দান কৰিব যদিহে চান সদাগৰে তেওঁৰ পূজা আৰম্ভ কৰে। তাৰ পিছত বেউলাই গৈ পেলাই চান সদাগৰক মনসা পূজা কৰিবলৈ কয়, আৰু চান সদাগৰে মনসা পূজা আৰম্ভ কৰে। তেতিয়াৰ পৰাই পৃথিৱীত মনসা পূজা আৰম্ভ হয়। বেউলাই স্বৰ্গত গৈ যি নৃত্য কৰিছিল সেই নৃত্যৰ ওপৰত আধাৰিত আজি আমাৰ অসমৰ দেওধনী নৃত্য বা ওজাপালি। দৰঙৰ এই ওজাপালি হৈছে শুকনানী ওজাপালি, যি বিখ্যাত হয়। ওজাপালি 3 প্ৰকাৰৰ: বিয়াহৰ ওজাপালি, শুকনানী ওজাপালি আৰু ৰামায়ণীয় ওজাপালি। ইয়াৰ নিলগতে এটা সংগ্ৰহালয় আছে, আপোনালোকে কিন্তু তালৈ যাবলৈ নাপাহৰিব।
ছয়গাঁও আহিছো আৰু চন্দিকা দেৱালয় দৰ্শন কৰা নাই হ'বই নোৱাৰে। ইয়াৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ অতিকৈ মোহনীয়। ইয়াৰ চাৰিবেৰৰ মাজত এটা পুখুৰী আছে য'ত মাছ আৰু কাছও দেখা পোৱা যায়। এই মন্দিৰৰ প্ৰতিমাও চান সদাগৰে পূজা কৰিছিল বুলি বহুতে কয়। আমি ইয়াত এখন প্ৰাচীন শিলালিপিও দেখিছিলো, কিন্তু এই শিলালিপি ক'ৰ পৰা লোৱা হৈছে বা কোনে লিখিছিলে সেয়া আমি ধৰিব নোৱাৰিলো। দ্বিতীয়বাৰ যদি আপোনালোক ক'ৰবাত যাব বিচাৰে তেতিয়াহ'লে মেৰঘৰলৈকে আহিব। ইয়াৰ ভাস্কৰ্যখিনি নিজ চকুৰে চাই যাবহি। আশা কৰোঁ আপোনালোকে আমাৰ এই খণ্ডটিও ভাল পালে। পুনৰ লগ পাম আপোনালোকক এটা নতুন কাহিনী লৈ, যিটো কাহিনী ইতিহাসৰ পাতত হেৰাই যাবলৈ ধৰিছে। আজিলৈ আহিছো মই আশা তৰা শৰ্মা। নমস্কাৰ।